Corona is back. 70% দ্রুতগতিত সংক্রমিত হয় নতুন করোনা ভাইরাস। পুনৰ দেশজুৰি লকডাউন। সন্ত্ৰস্ত বিশ্ববাসী। ফেব্ৰুৱাৰীলৈ হ'ব পাৰে লকডাউন। সোমবাৰে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি কয় এই কথা। পুনৰ 1.5 মাহলৈ লকডাউন বৃদ্ধি। নতুন করোনাৰ ভয়ংকৰ ৰূপ। বিশ্বৰ বিভিন্ন প্ৰান্তত করোনা মহামাৰীৰ নতুন ৰূপে আতংকিত কৰিছে আন্তঃৰাষ্ট্ৰীয় মহল। ব্ৰিটেনত অতি দ্ৰুতগতিত করোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত পুনৰ বৃদ্ধি কৰা হৈছে লকডাউন। পুনৰ 1.5 মাহলৈ লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। 6 জানুৱাৰীৰ পৰা ব্ৰিটেনত পুনৰ 1.5 মাহলৈ লকডাউন আৰম্ভ হ'ব। সোমবাৰে দেশখনক সম্বোধন কৰি দেশবাসীৰ আগত কয় যে এয়া ব্ৰিটেনৰ বাবে কঠিন সময়। করোনাৰ সৈতে যুঁজিবলৈ কমেও ফেব্ৰুৱাৰীলৈকে লকডাউনৰ প্ৰয়োজন আছে। 24 ঘণ্টাতে 80,000 লোক আক্ৰান্ত হোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে চিন্তিত হৈ পৰে আৰু পুনৰ 1.5 মাহলৈ লকডাউনৰ ঘোষণা কৰে। ঘোষণাৰ নিয়ম অনুসৰি দেশখনত স্কুল কলেজ সহ বন্ধ থাকিব। সকলো শিক্ষানুষ্ঠান বাহিৰলৈ ওলাব পাৰিব কেৱল জৰুৰী কামৰ বাবেহে। যোৱা সোমবাৰৰ দিনটোত ব্ৰিটেনত করোনাত আক্ৰান্ত হৈছিল 58,784 গৰাকী লোক। নতুন করোনা ভাইৰাছ আগৰ করোনা ভাইৰাছতকৈ 70% দ্ৰুতগতিত সংক্ৰমিত হৈছে। পূৰ্বতকৈ 40% অধিক করোনা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ ফলত চিন্তিত হৈ পৰিছে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ 1.5 মাহলৈ লকডাউন বৃদ্ধি কৰি দেশবাসীক ধৈৰ্য ধৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ নিউজ টুডে।